ব্যক্তিৰ সমাজক পলিটিক্স নকৰিব পলিটিক্স নকৰিব দুবেলা দুখা দুবাক কোটি কোটি কাম পলিটিক্স নকৰিব জাতিৰ জাতিৰ গান পলিটিক্স নকৰিব পলিটিক্স নকৰিব আৰু আমাক কোনো প্ৰলোভন খৰচনা কৰি লাভ নাই আমি আগুৱাই যাম এই আন্দোলন আৰু তীব্ৰতৰ হ'ব আৰু অসমৰ চুকে কোণে গাঁৱে গাঁৱে জেগাই জেগাই এই আন্দোলন আৰু তীব্ৰতৰ হ'ব আমি আগবাঢ়ি যাম আৰু আমি বিজেপি চৰকাৰক আমি পৰাজিত হ'বলৈ বাধ্য কৰিম তাকে কোনো সৰুতে মনত আছে আগৰবাৰ যেতিয়া আন্দোলন হৈছিলে তেতিয়া মই সৰু আছিলোঁ স্কুলত তেতিয়া আমি ফুলবাণী গৈছিলোঁ গাঁৱৰ গাঁৱত সেইবিলাক গান যদি সময় গাবা সময় বিভিন্ন জাতীয় নামঘৰ গীত তেতিয়া লৈ গৈছিলোঁ সেইবিলাক ৰাস্তা যে গ'ল তাতো উঠাই লৈ যে আমি গাঁৱে গাঁৱে গান গাই গৈছিলোঁ গোটেই দিন তাৰপিছত গধূলি পৰঠা খুৱাই পেলাই ঘৰত কৰি যায় সেই কথাটো মনত কৰিছে এতিয়া বস্তুটো কথাটো বেলেগ হৈছে এতিয়া পাঠক ধৰিছিলোঁ অন্যান্য আমাৰ চিনিয়ৰ বিলাকৰ এতিয়া আমি নিজে টিম লৈছোঁ সেইটোৱে আনন্দ আৰু বৃহত্তৰ অসমীয়া জাতি সেইটো একগোট হৈ থাকক সেইটোৱে কামনা কৰোঁ আৰু যাতে আমাৰ জয়যাত্ৰা অব্যাহত থাকে এই যুদ্ধখন মানে জিকিব পাৰোঁ সেইটোৱে আমাৰ প্ৰচেষ্টা আৰু সকলোৱে বেলেগ কোনো প্ৰলোচনা নাথাকে কোনো প্ৰলোভনত নাথাকে আমাৰ লগত থাকক ব্যক্তি সমাজৰ লগত থাকক ছাত্ৰ সন্থাৰ লগত থাকক বিভিন্ন দল সংগঠনৰ লগত থাকক আমি অসমীয়া জাতিৰ বাবে কাম কৰিম অসমীয়া মানুহৰ ভালৰ বাবে কাম কৰিম সকলোৱে একেলগে থাকিব আৰু এটা নিজৰ এটা গান গাই অলপমান কথা ৰিলিজ কৰিছিলোঁ এইটো আপোনাৰ কাৰ বিৰুদ্ধে আছিলে আৰু এতিয়া সাম্প্ৰতিক সময়ত গানটো আৰু প্ৰযোজ্য হৈছে মোৰ মায়ে গাঁও এটা গান সেইটো গানটো আজি বিচাৰি ধন্যবাদ মই অকল আগৰে বিলাকে গৈ আছোঁ সদৌ সন্মানীয় গোটৰ ধেমাজিত 1-1.5 লাখ মানুহ হৈছিল আৰু দেখুৱাই দিছে এই কাবেৰী সংগ্ৰামত চিত্ৰভাৱে সফল হৈছিলে
ধন্যবাদ সকলোকে লভ ইউ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু জন্মদিন অভিনন্দন জ্ঞাপন কৰিছোঁ মই যিহেতু আজি হওক এটা জ্যোতি ক্ষেত্ৰত তাৰপিছত আমি দেখিবলৈ আৰু মই আমি প্ৰতিবাদী গীত